আমাৰ মানে নগাঁও আমাৰ একদম ঘৰৰ ওচৰতে মামা আহি আছে আৰু মামাক চাবলৈ মই মানে বহুত এক্সাইটেড। আৰু ৰাস্তাৰ মানুহবিলাক চাওক এয়া দেখাই দিব পাঞ্জাবীবিলাকৰ তেওঁলোকৰ হেৰি ইয়াতে খাব। মানুহ দেখিছে ৰাস্তাত লাইনত মানুহ আৰু এয়া কালি ৰাতি কালি অপেনিং কৰিছে লাইটকেইটা দেখিছে কালি আমাৰ নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াই লাইটখিনি উদ্বোধনী কৰি দিলে, গতিকে ধুনীয়া লগা হৈছে। আৰু ইয়াৰ মানুহ গোটেই ৰাস্তা এইফালেতো বহুত মানুহ, মই এইফালে দেখামগৈ। বিজেপি চৰকাৰ জিন্দাবাদ। আপোনালোকে কাক কাক ছাপোৰ্ট কৰে ক'ব, কমেণ্টত জনাব। বৰ্তমান এইখিনিলৈকে দিছে বুজিছা। মই কিন্তু বিজেপি চৰকাৰক ছাপোৰ্ট কৰোঁ। এইখিনিৰ পৰা লগোৱা নাই। চাকৰি নাপাব পাৰোঁ আমি ন, চাকৰি নাপালেও বিজেপি চৰকাৰক মই ছাপোৰ্ট কৰোঁ। শুনাইছো দা ৱা তেল ডিপু ভৰ্তি হৈ আছে পুৰা একদম। মামা আপুনি চিন্তা নকৰিব, আপুনি যেনেকৈ নহওক জিকিবই জিকিব, ন' টেনশ্যন। আমাৰ অসমত মানে সেই হিমন্ত মামাকে লাগে। আমাৰ অসমখন সলনি হ'ব লাগে বেলেগ দেশৰ নিচিনা, হয়নে নহয়? কৰি ল'ম মই। এই ধুনীয়াকৈ উঠিছে কেমেৰাটো। वाह गाइस, देखो ना गाइस। देखो ना गाइस। মানুহে মামালে অপেক্ষা কৰি আছে। মামা সকলোকে চাবা, চাওক আপোনাৰ কিমান মানে ভাল পায় আৰু আপোনাক, সেইটো কাৰণে ইমান মানুহ। কাম কৰিছে মানুহে ভাল পাইছে, কাম নকৰিলে মানুহে ভাল নাপায়। ৰাইজে যদি কাম কৰে ৰাইজে বিচাৰিব, যদি কাম নকৰে সেইটোৱে। এতিয়া মামাই কাম কৰিছে, বহুত কাম কৰিছে। আমাৰ অসমখনত বহুত কাম হৈছে, বহুত চাবলগীয়া বস্তু মানে কৰি পেলালে। এতিয়া মানে বাহিৰত মানুহে ঘূৰিব যায়, এতিয়া আমাৰ অসমত আহিব, অসমত। ধনী লগা হৈছে। এয়া চাওক পুৰা একদম দেখাই দিছো মই এতিয়া। যোৱাতে লাইটকেইটা জ্বলিছিলে যদিও মানে গম নাপাইছিলে, অকণ পোহৰ আছিলে। এতিয়া চাওক বুলি কৈছো, চাওক। লাইট জ্বলি গ'ল, দেখিছে? বাহিৰত মানে গুৱাহাটী কিমান ধুনীয়া এটা পোহৰ, মানুহৰ ভিৰ সমাগম, পৰিৱেশটোৱে মজা লাগিছে। পুৰা উঠি আছে। তুমি খালি মুখখন বেকা বেকি কৰি নিদিবা। নালাগে, উঠিছে এনেও। পিছে যাব আমি যাম। এয়া হ'ল লক্ষীনগৰ, আৰু লক্ষীনগৰত মামা নামিব। এইখিনিয়ে হ'ল আমাৰ এৰিয়া। এই চাওক, এয়া চাওক, চাওক। ৰূপকে আহি পেলাই আমাৰ নগাঁৱত সোমাই গ'ল কেন্দ্ৰ ফালে। ইয়াত এতিয়া মানুহ
গাঁৱৰ পৰা এতিয়া সোমাই আহিছে। জয় জয় এতিয়া মামা আহি পেলাই পাইছেহি আৰু আৰ ডি মটৰ্ছ পাইছেহি আৰু বেছি নাই ইয়াত এতিয়া প্ৰগ্ৰাম মানুহ দিছে মানুহ এয়া পাইছেহি আৰু এয়া একদম এইফালে লাইভ চলি আছে চাওক এইফালে লাইভ চলি আছে এয়া একদম মানুহ আৰু এইফালে প্ৰগ্ৰাম হৈ আছে ৰাজেশ চক্ৰৱৰ্তী ইয়াৰ প্ৰগ্ৰাম হৈ আছে আৰু মানুহ একো মাত শুনা নাইকিয়া আপোনালোকে একদম মানুহ চাওক জয় মাতরম জিন্দাবাদ 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 জয় আহি পাই গৈছে একদম আমাৰ লক্ষীনগৰ তেল ডিপু পাই গ'লে ইয়াত আহিছে পাই গৈছেহি ফাইনেলি আহি পাই গৈছেহি আহি পাই গ'ল জগত পবিত্ৰ ভাগেৰিকা ৰূপ শৰ্মা এয়া চব মানুহ তালৈ গৈছে মামা একদম গাড়ীৰ ওপৰত থিয় হৈ আছে পুৰা মামা Toca Momo. Mama!
Bye bye. জন আশীৰ্বাদ যাত্ৰা কিমান ফুলৰ মালা এইখন আমাৰ নগাঁৱৰ পৰা বনোৱা এইখন ৰূপসন্মা গাড়ীখন এখন কোৱা লাইভ কৰি গৈছিলে এখন পেচাব চেচাব লাগিলে আগা থাকা লাগিলে গোটেই একদম ফায়াৰ ব্ৰিগেড চাৰ্ভিচত চব ওপৰত ঘূৰি কৰিছে নাই ঘূৰিয়ে ফুৰিছে এই সৈনিক ঘূৰিয়ে ফুৰিছে ঘূৰিয়ে ফুৰিছে তাই এই গাইছ এয়া মামা গ'লগৈ আপোনালোকে দেখিলে এতিয়া একদম আকৌ ব্ৰহ্মপুৰ সমষ্টি যাব গতিকে এতিয়া বহুত তেওঁ যাত্ৰা কৰিব লাগিব গতিকে ভাগৰ লাগে তেখেতৰ গতিকে ইয়াত মানে নামা নহ'লে আৰু আজি মমোৱে দেখিলে বহুত ওচৰৰ পৰা দেখিলে মমো এক্সাইটমেণ্ট গতিকে ভাল লাগিলে গতিকে ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ আৰু এতিয়া ঘৰলৈ যাওঁ বাই বাই সকলোকে